হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ, লগতে মোৰ ফেচবুক পেজটোলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি আপোনালোকক মই জু-ৰোডত বনাই থকা উৰণীয়া সেতুখনত ধুনীয়া ধুনীয়া চিত্ৰ অংকন কৰা হৈছে। আজি আপোনালোকক এই চিত্ৰ কেইটামান দেখাবলৈ ওলাইছোঁ। আহক ভিডিঅ'টি আগলৈ চাই থাকোঁ। ভিডিঅ'টিত কিবা ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব, লগতে সকলোৱে মোক ছাপোৰ্ট কৰি যাব সদায়। এতিয়া মই নাৰেংগী ছাইডৰ পৰা আহিছোঁ। নাৰেংগী ছাইডৰ পৰা আহিলে ৰাইট ছাইডে চানমাৰি যাব পাৰি। যিহেতু মই এতিয়া চানমাৰিত কাম নাই, মই চিৰিয়াখানাৰ ফালে যাম। মই ইফালে লেফ্ট ছাইডেৰে আহি আছোঁ। এতিয়া আপোনালোকক ধুনীয়া ধুনীয়া চিত্ৰকেইটা দেখাই যাম। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে ভাল পায় আৰু ভিডিঅ'টি শেষলৈ চাই থাকে। ইয়াতে সকলো জাতি জনগোষ্ঠীৰ চিত্ৰ অংকন কৰা হৈছে, মানে তেওঁলোকৰ সাজ পোছাকৰ, আৰু লগতে ধুনীয়া ধুনীয়া চৰাই জন্তু সকলোৰে চিত্ৰ অংকন কৰা হৈছে। সঁচাকৈ বহুত ধুনীয়া ধুনীয়াকৈ চিত্ৰবোৰ অংকন কৰিছে, চাই বহুত ভাল লাগিছে। হয়তো আপোনালোকে আহিলে দেখা পাব। সঁচাকৈ গুৱাহাটীখন লাহে লাহে বহুত ধুনীয়া হৈ পৰিছে, আৰু আশা কৰোঁ এইখন সম্পূৰ্ণ হোৱাৰ পিছত আমি জাম কম পাওঁ অলপ ৰাস্তাটোত, যিহেতু বহুত জাম হয়। ডিউটিত যাওঁতে হয়তো কেতিয়াবা আধা ঘণ্টা, কেতিয়াবা 1 ঘণ্টাও জামত ফাঁচিছোঁ, এনেকুৱা জাম পাইছোঁ। এইটো জোনালীৰ ৰাস্তাৰ ৰাইট ছাইডে দুৰ্গা মন্দিৰ, দুৰ্গা পূজা আহি আছে বাবে সজাই আছে তাতে। এইখন উৰণীয়া সেতুৰ নাম শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতু ৰখা হৈছে, যিহেতু শ্ৰদ্ধাঞ্জলি ওচৰতে আছে আৰু বেছি দিন নাইয়ে, মাজত কেইটামান দিন আছে মাত্ৰ এইখন সম্পূৰ্ণ হ'বলৈ। সম্পূৰ্ণ হোৱাৰ দিনাখন মই আহিম বুলি ভাবিছোঁ ইয়াতে, আৰু আপোনালোক কোনে কোনে আহে কমেণ্টত জনাবচোন। নিশ্চয় অতি সোনকালে লগ পাম আৰু নতুন এটি ভিডিঅ' লৈ। তেতিয়ালৈ সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ আহিছোঁ। এয়া এতিয়া শ্ৰদ্ধাঞ্জলি পাৰ হ'লোঁ, লগতে চিৰিয়াখানা পাৰ হোৱাৰ পিছতে সুন্দৰপুৰৰ একদম শেষতে এইখন শেষ কৰা হৈছে, উৰণীয়া সেতুখন সম্পূৰ্ণ কৰা হৈছে। তেতিয়ালৈ সকলোৱে ভালে থাকক। আকৌ লগ পাম অতি সোনকালে নতুন এটি ভিডিঅ'ত। তেতিয়ালৈ সকলোৱে হাঁহি থাকক, ফূৰ্তিত থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ফেচবুক পেজটো ফ'ল' কৰি দিব ফ্ৰেণ্ডছ।